দাদা দাদা পতাকা লৈ যাম দাদা এখন 10 টকা तुझ पे वार ना 100 वारी जान मैं तुझ पे वार ना 100 वारी जान मैं कुर्बान मेरी मां सपनों की राहों में आतों से उलझे हैं हम यूं ही उलझे रहे सुलझाए सुलझे ना हम দাদা দাদা পতাকা লৈ যাম এই ৰ এই ইবে তহঁতে পতাকা কিয় অসন্মান কৰিছ? বল আমি পতাকাখিনি লৈ যাওঁ। জানা তো লাগে যদি তই লৈ আনা বে আমাক কিয় কৰিছ ভাইটি কি হৈছে? ভাইটি ভাইটি কিয় কান্দিছা? আৰু তুমি ইমান সৰুৰ পৰা পতাকা কিয় বেচি আছা? মই তেতিয়াৰ পৰাই পতাকা এতিয়ালৈকে এখনো বেচা যোৱা নাই পতাকা হয় নেকি? এতিয়াৰ পৰা পতাকা বেচিব নালাগে নহয়। এখন পতাকাৰ দাম কিমান? 10 টকা দাদা আৰু গোটেইকেইখনত? গোটেইখনত 300 টকা দিলে वार ना 100 या, वारी पताके जान मैं দাদা আপুনি পতাকা উঠাবলৈ ভাল কৰিলে দাদা 100 এতিয়া তুমি যোৱা আৰু ভালদৰে পঢ়া শুনা কৰিবা। যোৱা আৰু এতিয়া পঢ়া শুনা কৰিবা। দাদা মই যাওঁ এই সিয়াৰ বে এটিটিউড অলপ বেছি পতাকা লৈ বা কি কৰে সি খানা বে সি পতাকা লৈ আহিছে তই বে পতাকা এখন লৈ এই চা, এই পতাকা কেইখন কিনি মই এজন ল'ৰাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিলোঁ। তহঁতে বহুত ভুল কাম কৰিলি এই পতাকা কেইখন। তই বহুত বঢ়িয়া খাবে চাই দে না আমি যাওঁ এই শুন, এইকেইটা যে আমাৰ দেশৰ মান সন্মান আৰু গৌৰৱ আৰু এই পতাকা কেইখনক তহঁতে সন্মান কৰিব সি আৰু সন্মান নকৰি এইকেইখনক অসন্মান নকৰিবি, গম পালি? চৰি ভাই তোৰ কথা শুনিলোঁ আৰু বুজিলোঁ দিয়া আমাক ল। रंग तेरी रीत का रंग तेरी प्रीत का আমি আহিছোঁ रंग तेरी আমাক ক্ষমা কৰি जीत দিব का है लाई 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 रंग तेरी तेरी रीत का এইফালে আহক আৰু আপোনালোককো কৈছোঁ, এই পতাকা কেইখনে হৈছে আমাৰ মান সন্মান আৰু গৌৰৱ। এই পতাকা কেইখনক সন্মান জনাওক আৰু সন্মান নকৰিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব। ধন্যবাদ। জয় আই অসম।